বিইলি বন্ধুসকলে কেনেকৈ CEC পৰ্টেলৰ পৰা কেনেকৈ আমি ITR ফাইল কৰিব পাৰি সেইটো দেখুৱাবলৈ মই যত্ন কৰিম। ইয়াৰ বাবে CEC SPBয়ে এটা অফাৰ লৈ আহিছে। সেই অফাৰটো হ'ল আমি CEC বিইলিসকলে মাত্ৰ 99 ৰুপিছত আমি আমাৰ নিজৰ ITR ফাইল কৰিব পাৰোঁ বা আমি অন্য কাষ্টমাৰসকলৰো ITR ফাইল কৰি দিব পাৰোঁ। এতিয়া আমি কেনেকৈ ITRটো ফাইল কৰিম এই সম্পৰ্কত আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। ইয়াতে আমি আমাৰ এই যিটো CEC পৰ্টেল আছে এই CEC পৰ্টেলৰ এই যিটো চাৰ্চ আছে এই চাৰ্চত গৈ আমি ইয়াতে টাইপ কৰিম। এই চাওক আমি টেক্সটটো লিখাৰ লগে ইয়াতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং বুলি এটা অপশ্যন আহিছে। ইয়াতে আমি ক্লিক কৰিছোঁ যে ৰিডিৰেক্টত ইয়াত আমি লগইন CEC ইউজাৰ লগইন আমি CEC ইউজাৰ লগইনে যিটো অপশ্যন আছে এইটো অপশ্যনত আমি ক্লিক কৰিম। ইয়াত আমাৰ ইউজাৰ ID আৰু পাছৱৰ্ড বিচাৰিছে। এইখিনি আমি আমাৰ ভৰাই দিম। আপোনালোকে দেখা পাইছে টেক্সটটো উইনৰ ডাছবৰ্ডটো খুলি গৈছে। এই ডাছবৰ্ডটোত আমি আমাৰ ফাইলটো ফিল আপ কৰিম। ইয়াত বেছিক ইনফৰমেশ্যন ইয়াতে চাওক পেন কাৰ্ডখন আমি ইয়াতে ভৰাই দিব লাগিব। ইয়াত আমাৰ পেন কাৰ্ড নাম্বাৰটো এণ্ট্ৰি কৰাৰ লগে লগে আমাৰ ডাটাখিনি প্ৰায় ফিল হৈ যাব। এই চাওক আমি ইয়াতে পেন কাৰ্ড ভৰাই দি অলপ সময় ৱেইট কৰিম। এই দেখিছে মোৰ পেন কাৰ্ডৰ লগত যিবোৰ ডাটা আছে সকলো অট'মেটিকলি আহি গৈছে। ইয়াতে আধাৰ কাৰ্ড নম্বৰ আহি গৈছে, ডেট অফ বাৰ্থ আহি গৈছে, ফাদাৰ্ছ নেমো আহি গৈছে, ইয়াতে মোৰ নাম ফাৰ্ষ্ট নেম লাষ্ট নেম এইখিনি আহি গৈছে, মোবাইল নম্বৰো আহি গৈছে। এতিয়া যদি আপুনি প্ৰথমবাৰ হয় তেনেহ'লে এই ডাটাখিনি আপুনি হয়তো ফিল আপ কৰিব লাগিব। গতিকে আপুনি সাৱধানে এইখিনি ফিল আপ কৰি দিব লাগিব। ইয়াতে ইনকাম টেক্সৰ পাছৱৰ্ড এই পাছৱৰ্ডটো যদি ইনকাম টেক্সৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত যদি আপুনি লগইন কৰে আৰু লগইনৰ বাবে আপোনাৰ কিবা পাছৱৰ্ড থাকে সেই পাছৱৰ্ডটো ইয়াত ভৰাই দিব পাৰে। ইয়াত আমি যিহেতু বিইলি গতিকে ইয়াতে আমি ক্লিক কৰিম। ইয়াৰ পিছতে ইয়াতে আমাৰ পিন নম্বৰটো ইয়াতে এড্ৰেছ 1 আমাৰ অট'মেটিকলি আহি গৈছে। ইয়াতে মই এড্ৰেছটো বহাই দিম। ইয়াৰ পিছত ইয়াতে বেংক ডিটেইলছবোৰো আমাৰ অট'মেটিকলি আহি গৈছে যিহেতু আমাৰ একাউণ্টৰ লগত লিংক আছে পেন কাৰ্ডৰ লগত। সেইখিনি আমাৰ আগৰ পৰা বৰোৱাইটো আছে অট'মেটিকলি মোৰ দুটা একাউণ্ট আছে সেইটা দেখাই দিছে। গতিকে একাউণ্টত আমাৰ কোনো চেঞ্জ নাই। যদি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ইয়াতে কাটি দিব পাৰিব আৰু নতুনকৈ ইয়াতে এড মোৰ বেংকছ ইয়াত কৈ এড কৰিব পাৰিব। গতিকে মোৰ ইয়াত কোনো চেঞ্জৰ প্ৰয়োজন নাই, মই আগলৈ আগবাঢ়িলোঁ। ইয়াৰ ভিতৰত আছে মেইন ইনকাম চ'ৰ্চ অফ ক্লিনেট। ইয়াত ইনকাম চ'ৰ্চটো কি আছে আমাৰ যিহেতু CEC পৰ্টেলত আমি ৰিটেইলাৰ হিচাপে কাম কৰোঁ আৰু তাৰ টকাখিনি আমি ৰিফাণ্ড কৰিব বিচাৰিছোঁ আৰু আমিতো কোনো চেলাৰী পাৰ্চন নহয়। গতিকে আমি চেলাৰী ইনকাম নহয় আমাৰ। ইয়াত নটো ক্লিক কৰিলোঁ। ইয়াত আদাৰ ইনকামটো আমি কৰি দিলোঁ য়েছ। ইয়াৰ পিছত বিজনেছ ইনকাম আমাৰ ইয়াতে দিছে টাৰ্ণ অভাৰ কিমান আছে লেছ দেন 20 lakhs টাৰ্ণ অভাৰ, মোৰ দেন 20 lakhs টাৰ্ণ অভাৰ আৰু ইয়াতে আছে ন। গতিকে যদি আপুনি জানে 20 লাখতকৈ কম, মোৰ যিহেতু 20 লাখতকৈ কম সেইকাৰণে মই এইটো চিলেক্ট কৰিছোঁ। যদি আপুনি এই সম্পৰ্কত আইডিয়া নাই তেনেহ'লে নট ক্লিক কৰি দিব। ইয়াৰ পিছত যদি আপোনালোকৰ আইডিয়া যদি হয় তেনেহ'লেতো লেছ দেন 20 lakhs এইটো দি দিব। মোৰ হিচাপত এইটোৱে মেক্সিমাম হ'ব। ইজ ইয়ৰ এনুৱেল ইনকাম মোৰ দেন 2,50,000 মানে ইয়াত 2.5 লাখৰ ওপৰত আপোনাৰ ইনকাম হয় নে নহয়। আপুনি যদি চিয়'ৰ হয় তেনেহ'লে য়েছ দিব, 2.5 লাখৰ ওপৰত হ'লে এইটো দিব, নহ'লে আপুনি যদি 2.5 লাখৰ তলত হয় ন চিলেক্ট কৰিব। আৰু যদি আপুনি এই সম্পৰ্কে কোনো আইডিয়া নাই নট চিয়'ৰ বুলি ইয়াত ক্লিক কৰি দিব। মোৰ যিহেতু মই চিয়'ৰ মই 2.5 লাখৰ তলত মোৰ ইনকাম মই ইয়াতে ক্লিক কৰিছোঁ। ইয়াৰ পিছত হৈছে স্কেন ফৰ ফলোয়িং ডকুমেণ্টছ। এইটো কোনো ডকুমেণ্ট নালাগে, কাটি দিলোঁ। ইয়াৰ পিছতে ইয়াতে আছে পান কাৰ্ড কম্পালচাৰি ইয়াত লাগিব। ইয়াত মই পান কাৰ্ডটো মই ভৰাই দিলোঁ। পান কাৰ্ডখন ভৰাই দিয়াৰ পিছত আমি আহিলোঁ নেক্সট অপশ্যনলৈ। ইয়াতে আছে স্কেন ফৰ ফলোয়িং আদাৰ ডকুমেণ্টছ। ইয়াতে
কেৱল এই আদাৰ ডকুমেণ্টছত ইয়াতে এইটো কম্পালচাৰী নহয়, নট কম্পালচাৰী, তথাপি আপোনাৰ হাতত যদি কিবা ডকুমেণ্ট আছে আপোনাৰ টেক্স কাটাৰ সেইটো ভৰাই দিব। মই ভৰাই দিলোঁ। ইয়াৰ পিছত আহিছে চিলেক্ট প্লান। ইয়াতে দুটা প্লান আছে, এটা হ'ল 531 আৰু আনটো হ'ল ₹99। এতিয়া 531টো হ'ল মানে ৰাইজৰ বাবে, যিসকল মানে কাষ্টমাৰ আছে তেওঁলোকৰ কাৰণে, আৰু আমাক যিহেতু বিএলি, গতিকে আমাৰ বিএলি 99 আছে, এই 99 পিছত আমি চিলেক্ট কৰিম। ইয়াৰ পিছত একচেপ্ট কৰিম, ছাবমিট বটনত আমি ক্লিক কৰিলোঁ। খোলাৰ পিছত ইয়াতে এটা অপশ্যন আছে, ইয়াত অ'কে। এতিয়া আমি আহি গ'লোঁ আমাৰ ডাশ্ববৰ্ডলৈ। আমাৰ ডাশ্ববৰ্ডৰ পৰা ₹99টো আমি পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাবে আমি ₹99ৰ বাবে আমি ৱালেট পাছৱাৰ্ডটো ভৰাই দিছোঁ। ইয়াতে ছাবমিট কৰিলোঁ। ইয়াত দেখিলে আপোনালোকে পে'মেণ্ট ছাকচেছফুলি বুলি লিখা আহিছে। এয়া আহি গ'ল, থেংক ইউ। ইয়াতে আমাৰ পে'মেণ্টটো CC পৰ্টেলৰ পৰা ₹99টো পে'মেণ্ট হৈ গ'ল। আৰু এই পে'মেণ্টৰ ট্ৰেনজেকশ্যন ছাকচেছফুলি ডান বুলি লিখা আছে। এটা ট্ৰেনজেকশ্যন নাম্বাৰ আৰু ইয়াতে ষ্টেটাছটো ছাকচেছ বুলি দেখাই আছে। ইয়াৰ পিছত এই ৰিচিপ্টখন আমি প্ৰিণ্ট আউট কৰিব পাৰি। প্ৰিণ্ট আউট কৰি ল'লোঁ। ইয়াত দেখিছে প্ৰিণ্ট আউট কৰাৰ পিছত আমাৰ এই যিখন ৰিচিপ্ট, সেইটো মোৰ নামৰ ৰিচিপ্টখন ওলাই আহিছে। আৰু ইয়াতে কি আছে ডাটা, মই যিবোৰ ডাটা ভৰাইছিলোঁ টেক্স টু উইন ৱেবছাইট, ইয়াত সকলোতে সেই ডাটাখিনি ইয়াত দেখাই আছে। এই ডাটাখিনিয়ে আমাৰ বেচিক ডাটা। ইয়াৰ পিছত ইয়াতে বিএলি টেক্স ডাশ্ববৰ্ড বুলি এটা অপশ্যন আছে। ইয়াতে আমি ক্লিক কৰিলে দেখা পাম যে ইয়াতে আমি যিমানবোৰ বিএলি হিচাপে যিমানখিনি আমি ফাইল কৰিছিলোঁ সেইখিনি ডাটা ইয়াতে শ্ব' হ'ব। ইয়াতে মই দুটা ফাইল কৰিছোঁ, সেই ফাইল দুটা ইয়াতে দেখাই আছে। আপোনালোকে দেখা পাই আছে যে 2020 মানে যোৱা বছৰত মই এইটো ফাইলৰে 2020ত এই ফাইলটো মই কৰিছিলোঁ আৰু টকাখিনি মই ৰিটাৰ্ণ পাইছোঁ। ওপৰৰ এই ডাটাখিনি মই জাষ্ট ভৰ্তি কৰিছোঁ আৰু ফিল আপ কৰিছোঁ। গতিকে এইটো ইয়াতে দেখাই আছে, আপোনালোকে দেখিছে ইন প্ৰচেছ বুলি লিখা আছে। গতিকে এতিয়া এইটো প্ৰচেছিঙত হৈ আছে। এইখিনি এতিয়া আমি 48 ঘণ্টাৰ বাবে ৱেইট কৰিব লাগিব। আমাক অফিচৰ ফালৰ পৰা এক্সিকিউটিভে কণ্টেক্ট কৰিব আৰু তেওঁলোকে কণ্টেক্ট কৰি সুধিব আমাক আমাৰ বিজনেছটো সম্পৰ্কত, যে আমাৰ টাৰ্ণঅভাৰ কিমান, আমাৰ আয় কিমান। ইয়াৰ পিছত আমি এই ফাইলটো সঁচা কৰিব বিচাৰিম এনেকুৱা কথা সুধিব। যদি আমি সঠিক উত্তৰ দিব পাৰোঁ তেনেহ'লে তেওঁলোকে আমাৰ ITR ফাইলটো ফাইল কৰি দিব। গতিকে এইখিনি আছিল আজিৰ আমাৰ ITR ফাইল আমি CC পৰ্টেলৰ পৰা কেনেকৈ কৰিব পাৰোঁ তাৰ এটা থুলমূল আভাস। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।